ৰক্তদান জীৱন দান অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত এই প্ৰশংসনীয় পদক্ষেপ দেৰগাঁও শাখাৰ দ্বাৰা দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰ্মশালাত অনুষ্ঠিত হয় ৰক্তদান কাৰ্যসূচী প্ৰায় অৰ্ধ শতাধিক ব্যক্তিয়ে কৰিলে ৰক্তদানক মহান দান বুলি কোৱা হয় এটা জীৱন শেষ হওঁ অৱস্থাৰ দুৱাৰদলিৰ পৰা পুনৰ উভতাই আনিব পাৰে এটোপাল ৰক্তদানে এই মহান উদ্দেশ্যক সাৰোগত কৰি মাৰোৱাৰী মহিলা সন্মিলনে দেৰগাঁৱত গ্ৰহণ কৰে ৰক্তদানৰ এই পদক্ষেপ এই কাৰ্যসূচীত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় ব্লাড বেংকৰ কৰ্মচাৰী বিজু বৰা শিখাম সেনশ্যাম চিকিৎসক ডক্টৰ সুনীল কুৰ্মী মাৰোৱাৰী মহিলা সন্মিলনৰ দেৰগাঁও শাখাৰ অধ্যক্ষা সুমন্ত দি সম্পাদিকা নিশা কাব্ৰা অনুজ জৈনৰ লগতে সংগঠনটোৰ বিষয়ববীয়া সদস্যসকল উপস্থিত থাকে আগলৈ আমি এনেকুৱা কাম কৰিছোঁ আৰু সদায় এনেকুৱা ভাবিছোঁ যে আমি এনেকুৱা কাম কৰোঁ আৰু আমাৰ কাৰণে খুব বেছি ভাল যে আমাৰ সমাজৰ সব মানুহ আমাৰ লগতে ছাপৰ্ট কৰি আৰু সেইটো কাম কৰিবৰ কাৰণে আগবাঢ়ি আহে আৰু আজি আমি বৰ ধুনীয়াকৈ লগাব পাৰিছোঁ ৰাতিপুৱাৰ পৰা কৰি আছোঁ এতিয়ালৈকে আমি 38 পেকেট আমাৰ আহিছে আৰু আমি ভাবিছোঁ আশা কৰিছোঁ লাষ্টলৈকে আমি বেছি 50লৈকে কৰিব পাৰিম দেৰগাঁৱৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট শংকৰজ্যোতি নিউজ